হাই গাইজ এতিয়া মই ফাইনেলি ঘৰ আহি পাই গ'লোহি আৰু ঘৰত আহি পাই অলপ যিহেতু ঠাণ্ডা লাগিছে চৰ্দি লাগি আছে আৰু ইয়াত দেখিছেনে পূজা বটত জেলপি আৰু জেলপি লৈ লৈছোঁ আৰু এইফালে ধুনীয়া একদম আদা দিয়া ধুনীয়া লাল চাহ বনাই লৈছোঁ ঠাণ্ডা যিহেতু অলপ চৰ্দি লাগি আছে আৰু এতিয়া চাহটো খাই লওঁ হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মই এতিয়া ভিডিঅ'টো কি কৰি আছোঁ আপোনাক সকলোখিনি দেখাইছোঁ এতিয়া মই ইয়াৰ ঘৰৰ পাছফালে মই ইয়াত দেখিছেনে জুইশালৰ ওচৰত বহি আছোঁ যিহেতু চৌকাগুৰিত বহি আছোঁ আৰু আহোঁতেই মই ছাগলী মাংস লৈ আহিছিলোঁ আৰু এতিয়া মই ধুনীয়াকৈ জুইত এতিয়া বনাই আছোঁ আৰু যিহেতু অকণ ঠাণ্ডা লাগি আছে আৰু সেইকাৰণে জুইত বনোৱা সোৱাদটো বহুত বেলেগ হয় আৰু অকণ জুইৰ ওচৰত তেনেকৈ বনালে ভাল লাগে যিহেতু ঠাণ্ডা দিন আহিলে আৰু যিহেতু আমি পাছফালে ইমান ধুনীয়াকৈতো বনাই লৈছোঁ মাটিৰ চৌকা যিহেতু ঠাণ্ডা দিনত বনাবৰ কাৰণে কিছুমান বস্তু আৰু ভিতৰত গেছতটো বনাই ঠাণ্ডা দিনত ভাল নালাগে সেইকাৰণে পূজা চাবলৈ আহি পাই গ'লোহি দেখিছে আৰু আমি যিহেতু আজি দেৱী বিসৰ্জন দিবৰ কাৰণে লৈ গৈ আছে আমি দশমীৰ দিনাখন আহিছোঁ পূজা চাবলৈ আৰু ইয়াত দেখিছেনে এতিয়া আমি মিছাতে আছোঁ আৰু যিহেতু আমাৰ অহা দেৰি হৈছিল সেইকাৰণে দেৱী আমি বিসৰ্জন দিয়াত আহি টাইমত পাইছোঁহি ইয়াত দেৱীক লৈ গৈ আছে বিসৰ্জন দিবৰ কাৰণে গাড়ীত বিসৰ্জন দিব ইয়াত ব্ৰহ্মপুত্ৰ পাৰলৈ লৈ গৈ আছে সকলো দেৱীবিলাকক আৰু তাতেই বিসৰ্জন দিব সকলোৱে এইফালে আকৌ আমি ইয়াত দেৱজনী আৰু মই একপি দুকপি চেলফি উঠি ল'লোঁ এইফালে আমাৰ ইয়াৰ সৰু ভাগিন দুটাও ধুনীয়াকৈ খেলি আছে দেখিছেনে আকৌ এইফালে ইয়াত ফাইনেলি আকৌ দাদা বৌহঁতৰ ঘৰ আহি পাই গ'লোহি এয়া চাওক অলপ দাদাহঁতৰ বৌহঁতৰ ঘৰলৈ আহিছোঁ অলপ মই দেখাই দিছোঁ এনেকৈ আপোনালোকক এতিয়া মই আপোনালোকক অকণমান ওপৰতো দেখাই দিছোঁ এয়া চাওক ওপৰৰ পৰা অলপ ওলাই আহিছোঁ আৰু যিহেতু ৰ'দো দি আছে আজি বতৰটো আৰু অলপ কিনকিনকৈ বৰষুণো মাৰি আছে কিন্তু বতৰটো বহুত ভাল লাগিছে এনেকৈ থকাৰ কাৰণে আৰু ধুনীয়া ঠাণ্ডা আছে আৰু ৰ'দটো ওলাইছে যদি বহুত ভাল লাগিছে অলপ ঠাণ্ডা আহিছে এতিয়া আৰু চাওক একদম বহুত ভাল লাগিছে বৰষুণটো অকণ কিনকিনাই আছে আপোনালোকক মই এতিয়া আকৌ আহি মই মেকানিকৰ ওচৰত পাই গ'লোহি কি কাৰণে আহিছোঁ যিহেতু মোৰ মবিলটো চেঞ্জ কৰিব লগা হৈ আছে আৰু এতিয়া মোৰ ফাইনেলি এইটো মবিলটো এওঁ ভৰাই আছে আৰু মোৰ মবিলটো ধুনীয়াকৈ এতিয়া ভৰাই আৰু বাকী কি প্ৰব্লেম আছে সকলোখিনি ঠিক কৰি দিছে ফাইনেলি এতিয়া মোৰ মবিল ভৰোৱা হৈ গৈছে এতিয়া আকৌ মই ইয়াত দেৱজনীহঁতৰ ইয়াৰ ঘৰৰ মই বাৰী পাই গৈছোঁহি যিহেতু ইয়াত নাৰিকলবিলাক বহুত শুকাই গৈছে আৰু কেৰ্কেটুৱাই চব নষ্ট কৰি দিছে সেইকাৰণে নাৰিকলবিলাক পাৰি পেলাবৰ কাৰণে ইয়াত দেখিছেনে দাবাই ফিটিং কৰি আছোঁ ৰেডি কৰি আছোঁ আৰু চব আৰু এইফালে চাওক গছতে আপোনাৰ নাৰিকলৰ গজালি ওলাই গৈছিল সেইকাৰণে মই ইয়াতে নাৰিকলবিলাক ধুনীয়াকৈ পুতি থৈ দিছোঁ যিহেতু আপোনাৰ পুলি হ'লে গজালি ওলোৱাৰ পিছত আকৌ বেলেগত ধুনীয়াকৈ ৰুই দিম আৰু ইয়াতে মই এতিয়া ধুনীয়াকৈ পুতি দিছোঁ নাৰিকলবিলাক 3-4টামান নাৰিকল হ'ব চব গজালি ওলাই গৈছে নাৰিকলবিলাক আৰু সেইকাৰণে মই ধুনীয়াকৈ ইয়াতে নাৰিকলবিলাক চব এতিয়া ৰুই থৈ দিছোঁ আকৌ কাম কৰি মেলি আকৌ ফাইনেলি জখলা বনাই আহি পাই গ'লোহি যেতিয়া পূজা বতৰ যিহেতু জেলপি নাখালে নহ'বই আৰু জেলপি দেখিলেই খাওঁ লাগি থাকে গৰম জেলপি আকৌ জেলপি লৈ ল'লোঁ 1 কেজিমান আৰু ইয়াত জেলপি লৈ আছোঁ যিহেতু জখলা বনোৱা টাউনতে আছোঁ এতিয়া হৈছে আৰু এইফালে জেলপি লোৱা হৈ গৈছে আকৌ বিয়াত বৰকৈ ভোক লাগি আছিলে আৰু যিহেতু সন্ধিয়া টাইম হৈছে কিবা এটা খাবলৈ মন গৈ আছে আৰু দুয়ো যিহেতু জখলা বনাওঁতে আছোঁ এইফালে ৰাজস্থানী হোটেলত সোমাই গ'লোঁ একদম গৰম ৰুটি দিছে শুকান ৰুটি আৰু একদম ধুনীয়াকৈ একদম চব্জি দিছে আৰু ধুনীয়া লাগিছে বহুত টেষ্টি আৰু দুইজনে বহি পেলাই খাই ল'লোঁ খাই কৰি লৈ ফাইনেলি আকৌ আহি ঘৰ পালোঁহি যিহেতু মটন লৈ আহিছিলোঁ ধুনীয়াকৈ বনালোঁ সকলো মিলি পেলাই এতিয়া ভাত ৰেডি হৈ গ'ল আৰু বেছি দেৰি নকৰোঁ এতিয়া খানাটো খাই থাকোঁ সকলোকে আপোনালোকে চাই থাকক বজাৰৰ পৰা মাংস লৈ আহিছিলোঁ মটন যিহেতু আপোনালোকে দেখাবলৈ সময় নহ'ল ধুনীয়াকৈ ভাত ধুই লৈছোঁ আপোনালোকক দেখাই লৈছোঁ কি আনিছোঁ আমি সকলো খাবলৈ বহি আছোঁ চাই থাকক আৰু মই আপোনালোকক দেখাইছোঁ চাওক আমাৰ এফালৰ পৰা দেখিছেনে অঁ ইয়াত দেখিছেনে আমাৰ ইয়াত খাই হৈ আছে ইয়াত খাই আছে এনেকৈ ইয়াত দেখিছেনে আমাৰ সকলো বহি আছে
হা সকলো বহি আছে ইয়াতে কি দিছে কোনো আচাৰ দিছে হা এই আচাৰ দি আছে হা মটন আৰু একদম এইটো মোৱা মাছ পটল বেছি আইটেম কোৱা নাই চিম্পল আইটেম আৰু এইফালে পুৰা দালি আছে ধুনীয়াকৈ খাই আছোঁ চালাড ইয়াত সকলো বহি লৈছোঁ একেলগে এতিয়া খাবৰ কাৰণে ফাইনেলি খানাটো এতিয়া মই খাবলৈ আৰম্ভ কৰোঁ আপোনালোকক দেখাইছোঁ চাই থাকিব আকৌ ৰাতিপুৱা খোৱাৰ পৰা উঠিয়ে দেখিছেনে সকলোৱে হাতে কামে লাগি আছোঁ পূৰা বাঁহ কাটি এইফালে চবেই কাম কৰি আছে আৰু কিনো বনাবৰ কাৰণে গৈ আছোঁ কি কৰি আছোঁ নেদেখিছে চবেই কাম কৰি আছোঁ এইফালে বাঁহ কাটাত লাগি আছে আৰু এইফালে পূৰা একদম এইফালে চাচি আছে মই বাঁহ ফালি আছোঁ একদম চবেই ৰাতিপুৱাৰ পৰা কামত লাগি আছোঁ কিবা এটা কি বনাম তাকে ৰেডি কৰি আছোঁ চোৱা এইফালে বা বেলেগ আৰু 400 হাজিৰা 400 টিকলি এইফালে আমাৰ ভিনদেউৱে মাছ বাচি আছে চাওক ভিনদেউ এইফালে তিনিটা বনাম নে দুটা বনাম এইফালে মই লক্ষ্য মই ধুনীয়াকৈ কাটি চাটি উঠাই লৈ ধুনীয়াকৈ বস্তুখন ইয়াত বনাই আছোঁ দেখিছেনে মিলাই আছোঁ যিহেতু আমি ইমান এক্সপাৰ্ট নহয় আমি বস্তুটো চাই বনাই আছোঁ এইফালে বনোৱা হৈ গৈছে আৰু বেছি টাইম নাইকিয়া আৰু এইফালে দেৱজনী মাৰ্কেট দিছে গৰম গৰম লস্কাৰ বনাই আছে কি এয়া আমাৰ মায়ে লস্কৰা বনাই আছে নাৰিকল বেছি নাই কম নাৰিকল বেয়া ওলাল চব সেইকাৰণেহে লাডু কম হৈছে বেয়া ওলালে চব নাৰিকল দিলে যা এতিয়া হিমচিকা খাবলৈ ৰখি আছে ন কেইটা খোৱা হ'ল এতিয়ালৈকে কেইটা খালা দুটা হা দুটা এফালে একে মহাজন বহাদি বহি আছে হেল্ল' গাইজ আজি ভিডিঅ'টো আৰু মই বেছি দীঘলীয়া নকৰোঁ আজি 2-3 দিনৰ ভিডিঅ' মই একেলগে মিলাই পেলাই বনাই দিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো নতুনকৈ চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব